পুনৰবাৰ স্বাগতম জনাইছোঁ SK এডুকেশ্যন চেনেল প্লেটফৰ্মটোলৈ। আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আজি লেচন 10 অৰুণিমা সিংহা যিটো আমাৰ সকলোৰে খুব ধুনীয়া এটা পাঠ, সেই পাঠটো দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ইয়াতে বহুতকেইটা কুৱেশ্যন আনচাৰ দিয়া আছে, কিন্তু মই অলপ লেচনটো আপোনালোকৰ আগত অধ্যয়ন কৰি পিছত কিছু ইম্পৰ্টেঞ্চ সেই পাঠভিত্তিক প্ৰশ্ন কেইটামান লৈ আনিছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব আৰু ধুনীয়াকৈ আপোনালোকে যদি শুনে নিশ্চয় লিখিব পাৰিব। আৰু যদি এতিয়ালৈকে আপোনালোকে একো যদি পঢ়া নাই এই পাঠটোৰ বিষয়ে, এবাৰ হ'লেও ভিডিঅ'টো চাই যাব, নিশ্চয় নম্বৰ পাবলৈ উপকৃত হ'ব। আহক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। অৰুণিমা সিংহা দেখিছে নহয়। এতিয়া কুৱেশ্যন নম্বৰ 1 আছে, ডকাইতিৰ ঘটনাটোৰ পিছত ৰাতিপুৱা হোৱালৈকে কি ঘটিছিল? খুব এটা দুখদায়ক হয় অৰুণিমা সিংহাৰ। গতিকে ডকাইতকেইজনে অৰুণিমাক ৰেলৰ পৰা বাহিৰলৈ দলিয়াই দিছিল। অইন এখন চলন্ত ৰেলগাড়ীত খুন্দা খাই অৰুণিমা তললৈ খৰি পৰিছিল। ৰাতিপুৱালৈকে প্ৰায় 7 ঘণ্টা সময় তেওঁ ৰেলাৰীৰ কাষত আছিল আৰু সেই সময়ত কাষেদি 39খন পাৰ হৈ গৈছিল, অৰ্থাৎ ট্ৰেইন। গতিকে দেখিছে নহয় কিমান দুখদায়ক এটা ঘটনা, আৰু তেওঁ কিমান সাহসী বীৰ মহিলা হয়। গতিকে অৰুণিমা সিংহাৰ দৰে সকলোৱে একোটা সাহস ৰাখিবলৈ যত্ন কৰিব লাগে, আৰু তাৰ ওপৰতে আজি বনাইছোঁ ভিডিঅ'টো, সেই পাঠটোৰ ওপৰত। কুৱেশ্যন নম্বৰ 2, দুৰ্ঘটনাৰ পিছত চিকিৎসাৰ বাবে অৰুণিমা সিংহাক ক'ত ভৰ্তি কৰোৱা হৈছিল? খুবেই আহি থাকে আৰু খুব ইম্পৰ্টেঞ্চ হয়। দুৰ্ঘটনাৰ পিছত অৰুণিমা সিংহাক প্ৰথমে বেৰেলী হস্পিটালত ভৰ্তি কৰোৱা হৈছিল। তাৰ পিছত নতুন দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সত তেওঁৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছিল। কুৱেশ্যন নম্বৰ 3 আছে, অৰুণিমা সিংহাক লগ পাই বাচেন্দ্ৰী পালৰ মনত কি ভাৱ জাগিছিল? অৰুণিমা সিংহাক লগ পাই ছোৱালীজনীৰ মুখেৰে এভাৰেষ্ট বিজয়ৰ আকাংক্ষাৰ কথা শুনি বাচেন্দ্ৰী পাল যথেষ্ট উৎসাহিত হৈছিল। ছোৱালীজনীৰ দুচকুৰ সপোন, প্ৰত্যাহ্বান আৰু আত্মপ্ৰত্যয়ৰ বাবে তেওঁৰ মনটো বিশ্বাস জগালে যে সঠিক প্ৰশিক্ষণ আৰু সাহস পালে এইগৰাকী ছোৱালীয়ে নিশ্চয় এদিন লক্ষ্যত উপনীত হ'ব পাৰিব বুলি। এইটো হৈছে 4 নম্বৰ কুৱেশ্যনটো। কাঠমাণ্ডুৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ কিমান দিনৰ অন্তত অৰুণিমা সিংহাই মাউণ্ট এভাৰেষ্টত আৰোহণ কৰিবলৈ সক্ষম হৈছিল? কাঠমাণ্ডুৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ 52 দিনৰ অন্তত 2013 চনৰ 21 মে'ৰ নিশা প্ৰায় 8 বজাত অৰুণিমা সিংহাই 8,884 মিটাৰ উচ্চতা অৱস্থিত মাউণ্ট এভাৰেষ্টৰ শৃংগত পদাৰ্পণ কৰিবলৈ সক্ষম হৈছিল। আৰু লাষ্ট ওৱান 5 নম্বৰ কুৱেশ্যন, আজি 5টাই আনিছোঁ, ইম্পৰ্টেঞ্চ হয়, ভেৰি ইম্পৰ্টেঞ্চ, মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ কাৰণেই হয় ভিডিঅ'টো। অৰুণিমা সিংহাই পোনপ্ৰথমে কোনটো শৃংগ বিজয়ৰ অভিযান চলাইছিল আৰু তাত কেনেকুৱা সফলতা লাভ কৰিছিল? পৰ্বত আৰোহণৰ প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ অন্তত পোনপ্ৰথমে লাডাখত থকা মাউণ্ট চামছেৰ কাংৰী শৃংগত, এই শৃংগটো আপোনালোকে মনত ৰাখিলে 1 নম্বৰীয়া কুৱেশ্যনত আহিব পাৰে। আপোনালোকে শৃংগটোৰ নাম কৈছিলে কাংৰী বুলি লিখিলে 1 নম্বৰটা পাই যাব। কাংৰী শৃংগত আৰোহণ কৰাৰ বাবে অৰুণিমা সিংহাই অভিযান চলাইছিল। 21,798 ফুট উচ্চতাৰ চামছেৰ কাংৰীঙৰ অভিযানত অৰুণিমা সিংহা সফল নহ'লেও এই শৃংগৰ 21,108 ফুট উচ্চতালৈ আৰোহণ কৰিবলৈ সক্ষম হৈছিল। গতিকে খুবেই এটা হৃদয়স্পৰ্শী এটা কাহিনী। একচুৱেলি এইটো কাহিনী নহয়, একে বাস্তৱ ৰিয়েল ঘটনা হয়। গতিকে আপোনালোকে ধুনীয়াকৈ লেচনটো যদি পঢ়িছে গম পাইছে, আৰু তাৰ মাজৰ পৰাই মই আপোনালোকৰ 5টা ভেৰি ইম্পৰ্টেঞ্চ মেট্ৰিক পৰীক্ষাৰ বাবেই মই লৈ আনিছোঁ। আৰু যদি এটা আপোনালোকৰ ভাল ফলটো কওঁ, যদি আপোনালোকে এইটো ভিডিঅ'টো চাই 1 নম্বৰীয়া কুৱেশ্যনৰ আনচাৰখিনিও আপোনালোকে ইয়াৰ পৰা লিখিব পাৰিব আৰু ভালদৰে আপোনালোকে মুখস্থ কৰি ল'ব বা বুজিব কাহিনীটো ধুনীয়াকৈ। যেতিয়া বুজি পাব আপোনালোকে লিখাটো আপোনালোকৰ কাৰণে সুলভ হ'ব।
গতিকে আশা কৰোঁ আপোনালোকৰ ভিডিঅ' যদি ভাল লাগিছে বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি সকলোৱে তেওঁলোকলৈ আগবঢ়াওক যাতে সকলোৱে ভাল নম্বৰ পাবলৈ সক্ষম হয় আৰু যদি মোৰ চেনেলত নতুনকৈ থকা কেইজনে ছাবস্ক্ৰাইব কৰিব আৰু যদি তেনেধৰণৰ শ্বৰ্ট ভিডিঅ' লাগে বা সৰু 1 নম্বৰীয়া তেনেহ'লে মোক কমেণ্ট বক্সত জনাব মই আপোনালোকৰ কাৰণে দিবলৈ নিশ্চয় চেষ্টা কৰিম গতিকে আজিৰ এই ভিডিঅ'টোত আছিলে আমাৰ এই 5টা কুৱেশ্যন ভেৰি ইম্পৰ্টেণ্ট হয় গতিকে যদি আপোনালোকৰ ভাল লাগিছে বহুত বেছি আপোনালোকক ইয়াৰ ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ'টোৰ শেষলৈকে চোৱাৰ বাবে পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ বহুত বেছি আপোনালোকৰ মৰম আৰু স্নেহৰ বাবে বহুত বেছি ধন্যবাদ